আজি হল 25 মে মৰ্নিং ব্ৰেকফাষ্ট হিচাপে মই খালো শিৱৰাজৰ হাতৰ স্পেচিয়েল ইডলি চাম্বাৰ ইডলি খাই আমি ওলাই দিলো বাৰ্থডে পাৰ্টি এটা এটেণ্ড কৰিবলৈ এয়া মোৰ লগত শিৱা আৰু পুনিত ফোনত গান বজাই আমি ষ্টাৰ্ট কৰি দিলো টুৱাৰ্ডছ আৱাৰ ডেষ্টিনেশ্যন আৰু আজি আমি গৈ আছো মৰাণৰ ওচৰতে অৱস্থিত ৰাজগড়লৈ তালৈ যোৱা অকল আমি তিনিটাই নহয় আৰু মানুহ গৈছে চব পুনিতে তেওঁলোকৰ লগত যোগাযোগ কৰি আছে সেই বাটেৰে আমি ভুটিয়াই যাওঁতে পালো দিৰাই চাহ বাগান জেগাটো ইমান ধুনীয়া গাড়ীখন ব্ৰেক নমৰাকৈ নোৱাৰিলো আৰু তিনিটাই বাগানখন চাই যাওঁ বুলি ভিতৰলৈ সোমাই গলো পুনিতে শিৱাক বুজাই আছে যে চাহপাত কেনেকৈ তৈয়াৰ কৰা হয় শিৱাই বাস্কেটটো পিন্ধি লৈ সেই জেগাটোৰ ফিল ল'লে এনেকৈ অলপ দূৰ ঘূৰি আমি পালোহি পূজা মামুৰ ঘৰত নেহাবাই আমালৈ ৱেইট কৰি আছে হৈ যাব এচিটো দেখা পাই আমি তিনিটাই নথৈ আনন্দিত হ'লোঁ এয়া পুনিতে কৈছে সি ঠাণ্ডা স্প্ৰাইট বুলি নাখায় গৰম স্প্ৰাইটহে খায় ক'ব পাহৰিছিলোৱে আমি যে বাৰ্থডে পাৰ্টি এটেণ্ড কৰিব আহিছোঁ সেয়া পূজা মেমৰে যাৰ বাৰ্থডে অলৰেডি হৈ গৈছে 23 মে এয়া কেক কাটিং হ'ল পষ্ট বাৰ্থডে চেলিব্ৰেশ্যনত সকলোৱে ইমান ধুনীয়াকৈ বাৰ্থডে চং গাই আছে মই আকৌ বেটাৰে কেকটো দেখি ৰ'বই পৰা নাই কেতিয়া খাওঁ লাগি গৈছে এইফালে ময়ো তেওঁক কেক এপিচ খুৱাই দিলোঁ আৰু কেকটো আমাৰ বাৰ্থডে গাৰ্লে নিজে বনাইছে আপোনালোকেও তেওঁৰ জন্মদিনৰ শুভেচ্ছা মোৰ কমেণ্ট ছেকশ্যনৰ জৰিয়তে দিব বুলি আশা ৰাখিলোঁ পাৰ্টিৰ আচল মজাখিনি বাকীয়ে আছে এই ভিডিঅ'টোৰ পাৰ্ট 2 আহি আছে চ' ষ্টে টিউন ভিডিঅ'টো যদি ভাল পাইছে দেন লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই